আপোনালোকৰ মনিটাইজেশ্যন এনেকৈ হালধীয়া হয় নেকি? যদি হালধীয়া হয় এইটো এটা নতুন বেমাৰ, মানে আগতে বেমাৰটো আছিল, কিছুমান বেমাৰ মানে ধৰিব পৰা নাযায়। এজনী ভণ্টি আজি মোক মানে মেছেজ দিছিল, আজি নহয় ভালেকেইদিন আগত দিছিল, মই আজি মানে মেছেজটো চালোঁ আৰু তাতে সেই ভণ্টিজনীৰ প্ৰব্লেম কি জানা, নতুন বেমাৰবিলাক কেনেকৈ ছল্ভ কৰিব লাগে, কেনেকৈ ধৰিব লাগে মই শিকিছোঁ আৰু আপোনালোকক মই জনাই দিওঁটো ভাল। কিয় জানে, যিহেতু আপোনাৰো এনেকুৱা হ'ব পাৰে। সেই ভণ্টিজনী 2023 চনত 13 আগষ্ট না কিমান আগষ্টত মানে বহুত গ্ৰুপত মানে শ্বেয়াৰ কৰিছিল তাৰ ভিডিঅ'বিলাক, মানে বুজি পাইছা, 2023 চনত কিমান বা আগষ্টত তাতে শ্বেয়াৰ কৰিছিল। সেই প্ৰব্লেমটো এতিয়া আজি 15 দিন হৈ গ'ল, মানে পেজটো প্ৰফেশ্যনেল, তেতিয়া মানে পেজটো তাৰ প্ৰফাইল আছিল, এইটো মানে প্ৰফেশ্যনেল মোডটো অন কৰা নাছিল। মানে এই 1 মাহ আগত তাই প্ৰফেশ্যনেল মোডটো অন কৰিছে, অন কৰি 15 দিন ভিডিঅ' দিছে। 15 দিন ভিডিঅ' দিয়াৰ পিছত তাৰ কি হ'ল, সব ঠিকেই আছিল, কিন্তু তাৰপাছত আৰু 15 দিন পিছত কি হৈ গ'ল, আৰু 15 দিন পিছত তাৰ যেতিয়া এটা যিকোনো ভিডিঅ' দিয়ে নৰ্মেল চাপ'জ নিজে কথা পাতি, আমি যেনেকৈ ভিডিঅ'বিলাক দিওঁ নিজে কথা পাতি নিজৰ ভইচ সেইটো দিয়াৰ লগে লগে কপিৰাইট ইছ্যু দেখায়। আৰু যেতিয়া কপিৰাইট ইছ্যু দেখায় তেতিয়া এই যে মনিটাইজটো যিটো আছে, মই যে হালধীয়া যে দেখা দিছোঁ মনিটাইজটো, এইটো যেতিয়া ভিডিঅ' এটা আপলোড কৰি দিয়ে, সেই ভিডিঅ'টো আপলোড কৰি কপিৰাইট ইছ্যু দেখায়, লগে লগে তাতে সেই মনিটাইজটো মানে হালধীয়া দেখায় মানে। কিন্তু ভণ্টিয়ে কি কৰে, লগে লগে যেতিয়া কপিৰাইট লাগে এই কপিৰাইট ভিডিঅ'টো লগে লগে ডিলিট কৰি দিয়ে। ডিলিট কৰাৰ পিছত কি হয়, আৰু মনিটাইজটো গ্ৰীণ হৈ যায়। বুজি পালে কেনেকুৱা ধৰণৰ বেমাৰ এইটো? আৰু এনেকুৱা ধৰণৰ বেমাৰ মই নিজে প্ৰেক্টিকেলি কিয় পাইছোঁ, বহুতে মোক ইনবক্সত মেছেজ দিয়ে, মোৰ হোৱাটছএপতো দিয়ে আৰু লগতে মোৰ ইয়াতো দিয়ে, মোৰ ইনবক্সত যিকোনো বেমাৰ কেনেকৈ ছল্ভ কৰিব লাগে, নতুন বেমাৰ সেইবিলাক আপোনালোকক কোৱাটো বহুত জৰুৰী। তেনেহ'লে আপোনাৰ কি কৰিব মানে মেইন প্ৰব্লেমটো কি জানা, মেইন প্ৰব্লেম হৈছে ভণ্টিৰ মই ভালকৈ স্ক্ৰীন ৰেকৰ্ডিং কৰি ভণ্টিক মই সুধিলোঁ তোমাৰ এই ভিডিঅ'টো মই ৰেকৰ্ডিং কৰোঁ, তাই অৱস্থা মই স্ক্ৰীন ৰেকৰ্ডিং কৰি এতিয়া কেনেকৈ কি হৈছে কি প্ৰব্লেম মই আপোনাক বুজাই ক'ম, শুনক। মানে ভণ্টিজনীৰ মই ভালকৈ জাষ্টিফাই কৰিলোঁ, তাৰ ভিতৰত যিমানবোৰ মানে আপোনাৰ গ্ৰুপ আছিল, সেই গ্ৰুপত মানে বহুত শ্বেয়াৰ কৰিছে, বহুত সেই গ্ৰুপবিলাকত মানে ইছ্যু আছিল, প্ৰব্লেম আছিল গ্ৰুপবিলাকত। তাৰ প্ৰফাইলটোত নাছিল, কিন্তু ভণ্টিৰ প্ৰফাইলত কোনো ইছ্যু নাছিল, কিন্তু সেই গ্ৰুপবিলাকত বহুত গ্ৰুপ, মানে তাৰ মোটামুটি মকল 200 না 250 গ্ৰুপ আছে, 200-250 গ্ৰুপ তাই ছেভ। সেইকাৰণে কোনেও গ্ৰুপ বৰ্তমান ছেভ কৰি নাৰাখে, গ্ৰুপত জইন বেছি নকৰিব। খালি আপুনি কমচে কম 10টামান গ্ৰুপ ৰাখিব, 10টা, তাৰ ওপৰত গ্ৰুপ ৰাখিব নালাগে। তাহলে আমাৰ অসমৰ যিবিলাক গ্ৰুপ আছে এইবিলাক ৰাখক, যিসকলে অসমীয়া, যিহেতু বেংগলী মোটামুটি গ্ৰুপ ৰাখিলে গ্ৰুপটো চাব, গ্ৰুপটো ভাল না বেয়া। যদি আপোনাৰ গ্ৰুপটো যদি প্ৰব্লেম হয় তেনেহ'লে আপোনাৰ গ্ৰুপৰ পৰা আপোনাৰ এনেকুৱা ধৰণৰ ইছ্যু লাগিব, যেনেকুৱা এই ভণ্টিজনী লাগিলে, বুজি পালে? তো এনেকুৱা ধৰণৰ বেমাৰ যিহেতু মই পাইছোঁ আপোনাক জনাটো বহুত দৰকাৰ, যিহেতু বহুতৰে এনেকুৱা হ'ব পাৰে। যদি আপোনাৰ ইয়েলো যদি হয় এনেকুৱা, যদি ইয়েলো মানে হালধীয়া যদি এনে মনিটাইজ যদি আহে, তেনে আপোনাক এই এনেকৈ গ্ৰুপবিলাকৰ পৰা আপোনাক ওলাব লাগিব। এই গ্ৰুপৰবিলাক কেনেকৈ গ্ৰুপৰ পৰা ওলাব মই আপোনাক দেখাই দিম, স্ক্ৰীন ৰেকৰ্ডিং মই কৰিছোঁ। আৰু ভণ্টিক মই কি দেখাইছোঁ আপোনাক ৰেকৰ্ডিংখিনি মই আপোনাক ভালদৰে চাব। যদি আপোনাৰ ইয়েলো হৈছে আপুনি এনেকুৱা ধৰণৰ গ্ৰুপৰ পৰা ওলাব পাৰে, চাওক। খালি গ্ৰুপৰ পৰা ওলাই নহ'ব, যদি গ্ৰুপৰ পৰা ওলাই এইটো এটা ওলোৱাৰ লগে লগে ঠিক হ'ব এনেকুৱা নহয়, এইটো বহুত দিন আগতে হৈছিল, ফেচবুকে ৰিমুভ কৰি দিছে। সেই গ্ৰুপবিলাক ৰিমুভ হোৱা নাই, কিন্তু ভণ্টিয়ে গ্ৰুপবিলাক ৰিমুভ কৰা নাছিল, সেইকাৰণে তাৰ প্ৰব্লেমটো এতিয়াও আছে। ভণ্টিক মই ক'লোঁ তুমি এই গ্ৰুপবিলাক ৰিমুভ কৰিব লাগিব, আৰু ৰিমুভটো মই কৰিবলৈ কৈছোঁ। ইমান গ্ৰুপ আছে, মই 2-3টা গ্ৰুপ কেনেকৈ ৰিমুভ কৰিম মই দেখাই দিলোঁ। খালি ডিলিট কৰিলেও নহ'ব, শুনা, তোমালোকে সেই গ্ৰুপবোৰ ডিলিট কৰিলে নহ'ব, তোমালোকে সেই গ্ৰুপবোৰ কি কৰিব লাগিব, জইন অপশ্যন থাকে, জইনৰ পৰা তুমি আনফল' কৰিব লাগিব, তুমি নিজে তাক আনফল' কৰিব লাগিব। আনফল' কৰি তাৰপাছত আৰু তাতে জইনত তুমি ক্লিক কৰিবা, ক্লিক কৰাৰ পাছত তেতিয়া কি হ'ব, তাতে ৰিমুভ অপশ্যন থাকিব। ৰিমুভ যেতিয়া কৰিবা তেতিয়া তোমাক তাৰ পৰা তুমি মানে সেই গ্ৰুপটো তোমাৰ লগত নাথাকিব। মানে কেনেকৈ কৰিব লাগে মই আপোনাক ভালকৈ দেখাইছোঁ, আৰু কি প্ৰব্লেম কেনেকৈ হ'ল মই আপোনাক ভালকৈ, যদি আপোনাৰ এনেকুৱা হয় আপুনি গ্ৰুপবিলাকৰ পৰা এনেকৈ কৰি ওলাব লাগিব। আৰু মই ভণ্টি কৈছোঁ যিমানখিনি গোটেই গ্ৰুপ আছে প্ৰতিটো গ্ৰুপৰ পৰা ওলোৱা। আৰু শুনক, চাওক, এইটো বেমাৰ এতিয়া আজি কৰাৰ লগে লগে আজি ঠিক হ'ব এনেকুৱা নহয়, কাৰণ যিহেতু 2023 চনত ঘটনা হৈছিল, গতিকে এই বস্তুটো এতিয়া গ্ৰুপৰ পৰা চব গ্ৰুপ ওলাব লাগিব। ওলোৱাৰ পিছত আপোনাৰ কি হ'ব, সেই ভণ্টিজনী লাহে লাহে নতুন ৰিল দিব লাগিব, লাহে লাহে কৰি লাহে ঠিক হ'ব। আজি নহয় 10 দিন 20 দিন 1 মাহ 2 মাহ 3 মাহ লাহে লাহে বস্তুটো ঠিক হৈ যাব, যিহেতু গ্ৰুপৰ পৰা সি ওলাল, বুজি পালে জানো?
আৰু নানান ধৰণৰ গ্ৰুপ থাকে নানান ধৰণৰ গতিকে যি টি গ্ৰুপত আপোনালোকে এড জইন নকৰিব গ্ৰুপ চাই চিন্তি গ্ৰুপ জইন কৰিব যিবিলাক গ্ৰুপ যাতে ভাল থাকে বুজি পালে এতিয়া বলক আপোনাক মই স্ক্ৰীন ৰেকৰ্ডিং কৰি মই আপোনাক দেখাই স্ক্ৰীন ৰেকৰ্ডিং মোৰ কেনেকৈ কি হৈছে আৰু সকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ কি এইটো বহুত জৰুৰী নহ'লে মই ইমান হেণ্ডেল কৰিব নোৱাৰোঁ আপোনালোকে ইমান মেছেজ দিয়ে মানে মেছেজৰ ওপৰত মেছেজ সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ যাতে প্ৰত্যেকটো মানুহ যাতে জনাটো দৰকাৰ যে মোৰ এই ভিডিঅ'টো চাই কিনে সলভ কৰিব পাৰিব বুজি পাইছে কি কৈছোঁ মই সেইকাৰণে আপুনি শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ভালকৈ ৰাখি যদি আপোনাৰ এনেকুৱা যদি প্ৰব্লেম আছে আপুনি এই ভিডিঅ'টো চাই কিনে সলভ কৰিব পাৰিব বুজি পাইছে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি দিয়ক সকলোৱে কৈছোঁ অনুৰোধ জনাইছোঁ শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি যদি এনেকুৱা ধৰণৰ টিপছ লাগে আৰু এই প্লে ষ্ট'ৰত যিমান আছে সব ইনফৰ্মেটিভ ভিডিঅ' এই যে প্লে ষ্ট'ৰটো তাতে টাচ কৰাৰ লগে মোৰ যিমান ভিডিঅ' আছে সবখিনি ভিডিঅ' আপোনালোকে চাব পাৰিব বুজিছে ইনফৰ্মেটিভ মানে প্ৰত্যেকটো বিষয়ৰ ভিডিঅ' আছে ইছ্যু লাগক বেংক ছেটআপ আপোনাৰ ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব ফেচবুকত টোটাল ইনকাম কেনেকৈ কৰিব ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব সব ধৰণৰ ভিডিঅ' মই এনেকুৱা ধৰণৰ বনাই থোৱা আছে এই যে প্লে লিষ্টবোৰত ঠিক আছে আৰু ভোটিং নকৰে ভোটিং এই যে ভোটিং আপোনালোকে মোক ভাল পায় নাপায় পাওঁ নাপাওঁ য়েছ ন এনেকুৱা কৰি আপোনালোকে ভোটিংটো কৰিব সকলোৱে কৰিব হা শ্বেয়াৰ কৰি আৰু মই ভিডিঅ'টো আপোনাক ৰেকৰ্ডিংটো মই দেখাই দিছোঁ আপোনাক এতিয়া চাওক এইটো ভণ্টিজনৰ আইডি চাওক নমিতা ৰাজকোট ঠিক আছে ভণ্টিজনৰ প্ৰব্লেমটো যে ইয়েলো হয় যে আৰু প্ৰব্লেমবিলাক যে আছে মই আপোনাক ভালদৰে বুজাই দিছোঁ চাওক এইটো চাওক এই যে মনিটাইজেশ্যনটো আছে নহয় এই মনিটো যেতিয়া তাই এটা ভিডিঅ' দিয়ে তাতে মানে কপিৰাইট লাগে মানে কি হয় কপিৰাইট ইছ্যু দেখায় আৰু কপিৰাইট ইছ্যু এতিয়া হালধীয়া হৈ থাকে মানে এইটো এই যে মনিটাইজেশ্যন এতিয়া গ্ৰীণ কি হৈছে সেইটো ভিডিঅ'টো মানে ডিলিট কৰিছে বুজিছা এতিয়া চাওক ইহঁতৰ ভিতৰত কি হৈ আছে মই আপোনাক ভালদৰে চাব আপোনালোকে আৰু এইটো মই ভিডিঅ' কলিং কৰোঁ চাওক ইয়াতে মই ডাইৰেক্ট ভণ্টিজনীক ফেচবুক ভিডিঅ' কলিং কৰি কিনে মই আপোনাক দেখাইছোঁ বস্তু ভালদৰে বুজি ল'ব যে কেনেকৈ কি কৰিব লাগিব ঠিক আছে আৰু কি ইছ্যু লাগিছে কেনেকৈ কি প্ৰব্লেম মই আপোনাৰ এই যে হেল্প এণ্ড ছাপৰ্টত যাব ঠিক আছে ছাপৰ্ট গৈ এইটো চাওক চেক কৰিব আপোনালোকে হেল্প এণ্ড ছাপৰ্টত যোৱাৰ পিছত আপোনালোকে এইটো চেক কৰিব চাওক কি হ'লে মই দেখাই দি আছোঁ আপোনাক ৰ'ব অকণমান এড কৰক অলপ ধৈৰ্য ধৰিব হা মানে নেটৱৰ্ক কিমান ইছ্যু থাকে এইটো চাওক এই যে হিষ্ট্ৰী দেখা পাইছে হিষ্ট্ৰীত যোৱাৰ পাছত চাওক এতিয়া ডাঙৰ কাহিনী এই যে কাহিনী ইউ কেন নট ইউজ গ্ৰুপ মানে ইউজবিলাক ইউজ কৰি মানা কৰিছে ইউ কেন নট ইউজ গ্ৰুপ মানে এইবিলাক গ্ৰুপ চাওক 2000 কিমান চন অক্টোবৰ 2023 দেখা পাইছে এই যে উই ৰিমুভ ৰেষ্ট্ৰিক্ট মানে ফেচবুকে ৰিমুভ কৰিছে ভণ্টিজনৰ যিটো ৰিমুভ কৰিলে তেনেহ'লে প্ৰব্লেমটো নাথাকে অক্টোবৰ 13 অক্টোবৰ 2023 দেখা পালে কিমান বছৰ তলত আৰু বহুত আছে এনেকুৱা বহুত অলপ নহয় বহুতকেইটা এইকেইটা ভুল হৈছে ভণ্টিয়ে কি কৰিছে এইবিলাক ফেচবুকে ৰিমুভ কৰিছে বুজিছে ফেচবুকে কৈছে যে তুমি এইবিলাক ডিলিট কৰা মানে গ্ৰুপৰ পৰা তোমাক ওলাবা কৈছে কিবা এটা গ্ৰুপত প্ৰব্লেম আছে মানে গ্ৰুপত ঠিক আছে এতিয়া চাওক মই আপোনাক ভালকৈ এই যে উই ৰিমুভ ৰেষ্ট্ৰিকশ্যন এই চাওক ক্লিক কৰিলোঁ এতিয়া চাওক কি লেখা আছে উই ৰিমুভ ৰেষ্ট্ৰিকশ্যন ফ্ৰম ইয়ৰ একাউণ্ট হাই নমিতা মানে ভণ্টিজনৰ নাম নমিতা কি লিখিছে উই ফাউণ্ড ডেট আৱাৰ টেকনিকেলি মেড এ মিষ্টেক এডিং ৰেজিষ্ট্ৰেশ্যন টু ইয়ৰ একাউণ্ট যিহেতু এনেকুৱা আছে আৰু ভণ্টিজনে এনেকুৱা কাৰণে মানে এটা মেছেজ পঠাইছিল যে এই ৰিমুভ কৰিছে মানে কিবা এটা ভিডিঅ' যিটো ভণ্টি দিছিল সেই ভিডিঅ'টো ফেচবুকে ৰিমুভ কৰিছে ঠিক আছে এতিয়া চাওক অকণমান ভালকৈ চাব ভালকৈ নজৰ কৰি ৰাখিব বস্তুটো কি হৈছে মই প্ৰব্লেমবিলাক আপোনাক চল্ভ কৰি দিম ঠিক আছে বস্তুটো বুজি পালে আপোনাক কি কৈছোঁ এই যে উই ৰিমুভ ৰেষ্ট্ৰিকশ্যন অক্টোবৰ 2013 পৰা 2023 চাওক মই আপোনাক ভালকৈ বুজাই দি আছোঁ মই কি কৰিছোঁ ভালকৈ বুজি লওক এই যে মই ভণ্টিজনক ভিডিঅ' কলিং কৰি আছোঁ দেখা পাইছে ইয়াতে ফেচবুকত ভিডিঅ' কলিং কৰি কিনে মই বস্তুটো কি হৈছে মই ভালকৈ চল্ভ হোৱাৰ কাৰণে ভণ্টিজনে কৈছে মোৰ এইটো ইয়েলো হৈছে মই তাৰে এতিয়া কি কৰিম মোৰ যিকোনো এটা ভিডিঅ' দেৱাৰ লগে লগে এনেকুৱা এটা প্ৰব্লেম হয় ঠিক আছে গতিকে ভালদৰে অকণমান লং হ'ব কিন্তু ভালদৰে বস্তুটো শুনি লওক চাই লওক ভালকৈ ঠিক আছে অকণমান ৱেইট কৰা এতিয়া চাওক মই আপোনাক আৰু দেখাই আছোঁ বস্তুটো প্ৰত্যেকটো মই কেনেকৈ চল্ভ কৰিলোঁ মানে আপোনাক মই দেখাই দিছোঁ কেনেকৈ মই চল্ভ কৰিছোঁ প্ৰতিটো বস্তু আপোনাক মই দেখুৱাই থাকিম ঠিক আছে আপোনালোকে চাই থাকক চাওক এই ইউ কেন নট ইউজ দিছ গ্ৰুপ মানে এই গ্ৰুপৰ পৰা ইহঁতক মই ওলাব কৈছে এই গ্ৰুপৰ পৰা আপোনালোকে কেনেকৈ ওলাব সেইটো বস্তু আপোনাক জানিব লাগিব কাৰণ মই সেইটো বস্তু মই দেখাই দিম আপোনাক ঠিক আছে চাওক আপোনালোকে গ্ৰুপৰ পৰা ওলাব লাগিব এই যে জইন গ্ৰুপটো আছে না জইন গ্ৰুপ এইবিলাক গ্ৰুপ যদি আপুনি জইন কৰিছে আপোনালোকে এই গ্ৰুপৰ এই যে জইন আছে না জইনত গৈ আনফল' কৰিব আনফল' কৰি লিভ গ্ৰুপ আনফল' কৰি লিভ গ্ৰুপ কৰিব এবাৰ কৰিব আপুনি জইনত যাব জইন গৈ আনফল' কৰিব আনফল' কৰি আপোনালোকে লিভ গ্ৰুপ কৰিব বুজি পালে এনেকুৱা কৰি আপোনালোকে লিভ কৰি ওলাই যাব লাগিব তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নহ'ব বুজি পাইছিলে খালি মনত ৰাখিব জইনত আপুনি টাচ কৰক এইটো আনফল' কৰি আৰু এবাৰ যাব লাগিব আপোনাক সেই জইনত গৈ তাতে লিভ বুলি ওলাব লিভ গ্ৰুপ আপোনালোকে এনেকুৱা কৰি লিভ গ্ৰুপত ওলাই গ'লে আপোনালোকৰ হৈ গ'ল বুজি পালে কথাটো খালি এটা কথা মনত ৰাখিব ইয়াতে আপোনাক দুটা কাম কৰে দুটা কাম কি এই গ্ৰুপত গৈ কিনে আপুনি জইনত ক্লিক কৰিব যিকোনো গ্ৰুপত জইনত ক্লিক কৰি কিনে আপোনালোকে তাৰ সেইটো আনফল' কৰিব এবাৰ আনফল' কৰাৰ পিছত আৰু এবাৰ জইনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত তাতে আপুনি
লিভ গ্ৰুপ এটা অপশ্যন আহিব লিভ গ্ৰুপ যেতিয়া আপোনাক মই দেখালোঁ স্ক্ৰীন ৰেকৰ্ডিং কৰি লিভ গ্ৰুপটোৰ পৰা অপশ্যন ওলাই গ'লে তেতিয়া আপোনাৰ লিভ হৈ গ'ল মানে আপুনি তাৰ পৰা ওলাই গ'ল সেইটো ডিলিট কৰিব নালাগে তাৰ লিভ লোৱা মানে এইটো আপুনি তাৰ পৰা ওলাই গ'ল বুজি পালে আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰে বহুত ইনফৰ্মেটিভ কাৰণ এইটো ভিডিঅ' সকলোৱে আপোনাৰ যদি যেতিয়া মনিটাইজেশ্যন যদি আপোনাৰ ইয়েলো হয় মানে হালধীয়া হ'লে আপোনালোকে এইটো কাম কৰে আৰু মই ভণ্টিজনীক ইয়াতে এই কি কয় আপোনাৰ এই ফেচবুকত ভিডিঅ' কলিং কৰি স্ক্ৰীন শ্বেয়াৰিং কৰি মই কৰিছোঁ আৰু ৰেকৰ্ডিং কৰি মই ৰাখিছোঁ ভণ্টিজনীক সুধিছোঁ ভণ্টিজনী এই ৰেকৰ্ডিংটো মই দিব পাৰিম নে কয় দাদা দিবা আৰু কি তেনেহ'লে সকলোৱে মানুহ জনাটো বহুত দৰকাৰ ভণ্টিজনে পাৰ্মিশ্যন দিছে